আপোনালোকৰ ভৰি জিনজিনাই থাকে নেকি বা মাজে মাজে ভৰিখন তটনোৱা হৈ যায় নেকি যদি হৈ যায় আজি মই আপোনালোকক কেইটামান এনেকুৱা এক্সাৰসাইজ শিকাম যোনকেইটা যদি আপোনালোকে ৰেগুলাৰলি কৰি যায় আপোনালোকৰ ভৰি জিনজিননি বা ভৰি তটনোৱা হৈ যোৱা বেমাৰটো লাহে লাহে কমি যাব ফাৰ্ষ্ট এক্সাৰসাইজটোৰ কাৰণে এনেকুৱাডাল বেল্ট নহলে বা গামোচা এখন লৈ ল'ব তেন ভৰি পতাখনত লগাব তেন ভৰি পতাখন আপ ডাউন মুভমেন্ট কৰিব এক্সাৰসাইজটো 20 times repeat করিব same exercise to opposite side এও করিব ভৰি পতাখনত লগাই লব বেলডাল দেন ভৰিখন আপ ডাউন মুভমেন্ট করিব ভৰি পতাখন exercise to 20 times repeat করিব second exercise to কাৰণে পানী বটল এটা ভৰি কলা ফুলৰ তলত বা কাফ ৰিজনত থব দেন ভৰিখন আপ ডাউন মুভমেন্ট করিব exercise to 20 times repeat koribo same exercise to opposite leg to koribo exercise to 20 times repeat koribo third exercise to karne pani bottle eta bhorir colorful region ba calf region ot thobo then bhori khon round ke movement koribo round moment exercise to 20 times repeat koriba same exercise to opposite leg to koriba bottle to bhori kola flot thobo then bhori khon round ke movement koriba exercise to 20 times repeat koriba fourth exercise to karne bhori khon lahe lahe uthabo then namai dibo uthabo then namai dibo exercise to 20 times repeat koribo same exercise to opposite leg ot koribo bhorikhon uthabo then namabo uthabo then namai dibo next exercise to karne bhorikhon up down movement koribo but eta kotha mon rakhibo apuni je side hoi bohe aru apunar tolot thoka bhorikhon jate athutu ভাজ কৰি ৰাখে এক্সাৰসাইজ টু 20 টাইমছ ৰিপিট কৰিব লাষ্ট এক্সাৰসাইজ টু কাৰণে চকী এখন ধৰি লব তেন গেৰুৱাটো ডাঙি দিব ভৰি গেৰুৱাটো ডাঙি দিব তেন নমাই দিব এক্সাৰসাইজ টু 20 টাইমছ ৰিপিট কৰিব গেৰুৱাটো ডাঙি 5 সেকেন্ড হোল্ড কৰিব তেন ৰিলিজ কৰিব 5 সেকেন্ড হোল্ড তেন ৰিলিজ এইকেইটা এক্সাৰসাইজ ৰেগুলাৰলি কৰি যায় আপোনালোকৰ ভৰি জিনজননি বা ভৰি তটনোৱা হোৱা লাহে লাহে কমি যাব সো ভিডিওটো চাই যদি ভাল লাগিল থাম্বছ আপ পইণ্টটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ